কাৰ্বি আংলঙৰ ঘটনাটোৰ ওপৰত এটা সৰু চেষ্টা এটা কৰিছোঁ। ভিডিঅ'টো প্লিজ লাষ্টক লাগি চাব, কিবা অলপ বুজবাক লাগি লাষ্টক লাগি চাব, নহ'লে বা বুজি পাবাৰ নহয়। বুজি পাবই না ঘটনাটো হৈ গৈছে, গমেই পাইছোঁ। হেল্ল' হেল্ল' অ' ভাই আছা না? বহুত দিনৰ মূৰত দিওঁ ভাই। তোৰ খবৰ কেনাই আছা না? মোৰ খবৰ ভাল। তোৰ খবৰ কি? অ' মোৰ খবৰ ভাল। তই ক'ৰবাত ফুৰিব যাবি নেকি? ফুৰিবা যাবা পাৰি, কই যাবি? কাৰ্বি আংলং যাবা? পাহাৰীয়া জেগা দেখোন, মজা লাগিব যায়। মজা হ'ব কাৰ্বি আংলং, পাহাৰীয়া জেগা। তাতে ৱাটাৰ ফলছটো চাই আহিব লাগিব একেলগে। বঢ়িয়া, দে। অ' দে। বয়ান দেৰি কৰিলি 5 মিনিট দেৰি কৰিলি। ইয়াত শ্বুটিং এটা কৰো নেকি? তাতে পাঁচ চাত দিছে না? তাকেতো আজিকালি আমাৰ ফালে নান জেগা নহয় হৈছে। মই তোক কৈছিলো না কাৰ্বি আংলং মজা প্লেচ, মই কৈছিলো তোক। কিবা খাওঁ নেকি? দোকান পালো, দোকান নাহে বহুত মূলত দোকান খাবি ইয়াতে হেল্ল' এই ইবাক দি দুটা চলি গৈছে এখন কলা বাইক লৈ, সিহঁতৰ কপা ধৰাই নে কি এবাৰ ক'ত আছানো? এই ধৰবিচোন না দোকানতে। দে মই যা আছো। আমি অসমীয়া, সঁচা অসমীয়া। জাগা চবাইছো ইয়াতে, জাগা চবাইছো আমি ইয়াতে। আমি জাগা চবাইছিলো দিনতে, ৰাতি হল এতিয়া সেইকাৰণে আছো। মোৰ নাম নীলোৎপল দাস, সঁচা কৈছো। মোৰ নাম গগনা আছে, তই বাজে দিলি গম পাবি নেকি তহঁতে? মই সঁচা অসমীয়া। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস, মোৰ নাম নীলোৎপল দাস। আমি অসমীয়া, সঁচা অসমীয়া। গগনা আৰু বাঢ়ি আছে, অট্টু ফাটে দিলি মাৰি এতিয়া বাঢ়ি দিনকে যাম। ভৰিখনো ভাঙলি মোৰ আৰু জীয়াই থাকিবৰ ইচ্ছা আছে। ভাবিছিলো শিল্পী হৈ সমাজত চিধা ৰাস্তা দেখাম, নাই। মোৰ বহুত সপোন আছে, মোক জীয়াই থাকিবা দি। নৰপিয়া চাহ মই তোক লাষ্ট টাইমৰ কাৰণে চাবা নাপালো। হেল্ল', মই মাৰিছো যা ৰন্ধক, কালি পুৱা নিউজত পাবি যা। মা মোক লৈ যাহি, তোৰ নিষ্ঠুৰ ইহঁত চব যন্ত্ৰ বুজিছ? চালা চব পুতলা। চিঞৰি কৈ আছো, মই অসমীয়া, মোৰ অসমীয়াৰ তেজ আছে। বুজি নাপায় মায়ে জন্তুবোৰে। মা মোৰ উশাহ ছুটি হৈ আহিছে, জীয়াই নাথাকিম চাগে। আজি আৰু উভতি যাব নোৱাৰিম। মা, তই ভালে থাকিবি। মোক মাতি আছে, মই যাব ওলাইছো মা।
মই উভতি যাব নোৱাৰো আজি। লাজ লগা কথা হৈছে অসমীয়াত অসমীয়া বুলি কৈ পৰিচয় দিব লগা হৈছে তথাপিও বাছৰ মানুহ নেগিলাক বৰ বেয়া কথা হৈছে এইগিলা আচ্ছা কিবা ক'ত দেও তান্ধকাৰ মুঠতে কথাটো একদম বেয়া হৈছে ভাৰত চাই এতিয়া শাস্তিটোহে মেইন কথা আমাৰ ন্যায় লাগে ন্যায় আমাৰ অসমৰ মানুহ যদি এতিয়া অসমীয়াক চিনি নাপায় তেতিয়াহ'লে কোৱাটো বহুত ক'তো বাহিৰ ঘূৰি আহে একো নাই অসমতে এনা অৱস্থা হ'লি কি হ'ব এতিয়া আপোনালোকৰ হাততে আছে আৰু কাৰ্বি আংলঙৰ মানুহ পৰিচয় দিলাক কাৰ্বি আংলঙৰ মানুহখিনি এইটো কাম কৰি কিনে তেওঁলোকে ঠাইখিনিক তাৰমানে এক টানে লজ্জিত জাগাত লৈ তাৰমানে পৰিণত কৰি পাইছে তাৰমানে মানুহবিলাকৰ মেণ্টেলিটিবিলাক বিৰাট বেয়া হৈছে আজিকালি তাৰমানে নিলোৎপল দাস আৰু কি আছিল অভিজিত নাথ আপোনালোকে হয়তো গম পাইছে কিজানি কেনেকৈ ইমান বেয়াকৈ হত্যা কৰিছে গম পাইছে তেওঁলোকে মানে বহুত দিনৰ মূৰত অসম আহিছিল ফুৰিবা তাৰপিছত কাৰ্বি আংলঙলৈ লগৰ বন্ধুৰ লগত ফুৰিবা গৈছিল যোৱাতে ৰাতি 8:30মান বাজিছিল নেকি তাৰপিছত য'তে ৰান্ধক গাঁৱৰ মানুহকেইটাই মানে ৰখালাক স্কৰপিঅ' এখন লৈ গৈছিল তাৰপিছত বৰ বেয়াকৈ হেৰি কৰিছে আৰু সপা ধৰা বুলি কিবা তাৰ চুলিখিনিক লৈ এতিয়া মই ক'ব খুজিছোঁ যে মানুহৰ চুলি বেয়া আপোনাৰ কিছুমান দেহৰ অংগ প্ৰত্যংগক লৈ যদি মানুহটোক বেয়া বুলি গণ্য কৰে তাৰপিছত আৰু কি ক'ম আমি আৰু যিটো অসমীয়া মানুহ হৈয়ে যদি অসমীয়াই মানে অসমীয়াক মাৰে এইটো বৰ লজ্জাজনক কথা আৰু আমাক এতিয়া মানে ন্যায় লাগে আৰু এইবিলাক হৈছে মেইন কাৰণ অন্ধবিশ্বাসৰ কাৰণে বিচাৰ লাগে বিচাৰ আমাক এতিয়া বিচাৰ লাগে আমি আমাৰ ফালৰ পৰা মানে হেৰি কৰিছোঁ মানে আমাক ন্যায় লাগে যাতে উচিত শাস্তি পায় হত্যাকাৰীকেইটাই আৰু আৰু আমি এটা সৰু চেষ্টা চলাইছো এই কাণ্ডটোৰ ওপৰত ভাল হৈছে না বেয়া হৈছে সেইটোতো গম নাপাম সেইটো গম পাম কিন্তু কমেণ্ট কৰিব আৰু যাতে আমাৰ এই সৰু চেষ্টাটো যাতে আপোনালোকৰ লগৰ চব মানুহ যাতে গম পায় সেইকাৰণে শ্বেয়াৰ কৰি দিব প্লিজ আৰু আমি শেষত হেৰি অভিজিত নাথ আৰু নিলোৎপল বিদেহী আত্মাৰ কাৰণে প্ৰাৰ্থনা আৰু তেওঁলোকৰ সলনিতে আমাৰ এই ভিডিঅ'টো মানে বনোৱা হৈছে বিশেষ বা কমেডি বা আপোনালোকৰ কমেডি দিব পাৰে আমি যে কমেডিৰ কাৰণে আমি বনোৱা নাই বা কাকো আমি ঠাট্টা হিচাপত লোৱা নাই আমি জাষ্ট আমাৰ দুখ প্ৰকাশখিনি দেখিছোঁ আমাৰ এপখিনিৰ মাজেদি আমি কেনে হৈছে বা নাজানো আৰু আমি বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ ৰিচেণ্টলি হৈ যোৱা ঘটনাটোৰ কাৰণে আমি খুব দুখিত গতিকে যিবিলাক মানুহ মানে যাৰ কাণত বা এই খবৰটো পনাই তাৰ কাৰণে আমি দেখাইছোঁ আৰু এই ভিডিঅ'টো যাতে সকলোকে শ্বেয়াৰ কৰে আৰু যাতে চবেই চায় আৰু এই ভিডিঅ'টো আমাৰ চেনেলটোৰ কাৰণে নহয় আজি হেৰি এইটো গোটাই অসমবাসীৰ কাৰণে চবে শ্বেয়াৰ কৰি দিয়ে মুঠতে আমাক এতিয়া নাই লাগে আমি সদায় এনেকৈ বহি নাথাকোঁ আৰু লাগে বিচাৰ আৰু হ'ব নালাগে আৰু অসমত এনেকুৱা আৰু যাতে এনেকুৱা ঘটনা হ'ব আমাৰ এইখিনিয়ে আৰু